এই ভিডিঅ'টোত দশমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 6.2ৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছো। প্ৰশ্নমতে ত্ৰিভুজ PQR আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা। PE equal to 3.9 cm, EQ equal to 3 cm, PF equal to 3.6 cm আৰু FR equal to 2.4 cm. এটো এক নম্বৰ প্ৰশ্ন। এতিয়া আমি প্ৰথমে এক নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ত্ৰিভুজ PQR PQৰ ওপৰত E এটা বিন্দু আৰু PRৰ ওপৰত F এটা বিন্দু। এটো প্ৰশ্নত দিয়া আছে। উল্লেখ কৰিব লাগে যে EF সমান্তৰাল QR হয়নে নহয়। এতিয়া প্ৰশ্নত দিয়াই আছে PE equal to 3.9 cm, EQ equal to 3 cm, PF equal to 3.6 cm আৰু FR equal to 2.4. এতিয়া যদি EF সমান্তৰাল QR হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব যে PE by EQ equal হ'ব লাগিব PF by FR ৰ। গতিকে আমি প্ৰথমতে লিখি লৈছো যে দিয়া আছে যি দিয়া আছে আমি লিখি লৈছো ত্ৰিভুজ PQR PQ আৰু PR ৰ বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু EF সমান্তৰাল QR হয়নে আমি উল্লেখ কৰিব লাগে আৰু PE equal to 3.9 cm, EQ equal to 3 cm, PF equal to 3.6 cm আৰু FR equal to 2.4 cm দিয়া আছে। আমি প্ৰথমতে কি কৈছো তোমালোকক PE by EQ আমি উলিয়াই লম। এতিয়া PE by EQ equal to 3.9 by 3 equal এতিয়া পইণ্টটো যদি আমি প্ৰথমে নোহোৱা কৰো ওপৰত তেতিয়া হলে তলত এটা 10 পূৰণ হ'ব এটো 30 হৈ যাব। ইয়াতে আমি তে 3 ৰে কাটিলো প্ৰথমতে 3 গুণ 3 3 3 গুণ 9 3 গুণ 3 3 0 0 তেতিয়া হলে থাকিলে 13 by 10 equal to 1.3 এটো আমি এক নম্বৰ পালো। আকৌ এটা আমি কি কৰিম PF by FR উলিয়াম হয়নে চিত্ৰত চোৱা PF by FR PF by FR equal to 3.6 divided by 2.4 এই ইয়াৰ পৰা ওপৰৰ পৰা পইণ্ট নোহোৱা কৰিলে তলত এটা 10 পূৰণ হ'ব আৰু তলৰ পইণ্টটো নোহোৱা কৰিলে ওপৰত এটা 10 পূৰণ হ'ব 10 10 কেনসেল হ'ব ইকুৱেল টু 36 by 24 প্ৰথমতে 2 ৰে কাটিলো 2 গুণ 2 2 8 গুণ 16 2 গুণ 2 2 গুণ আকৌ আমি 2 ৰে কাটিলো 2 9 গুণ 18 2 6 গুণ 12 আকৌ 3 ৰে কাটিলো 3 2 গুণ 6 3 3 গুণ 9 ইকুৱেল টু 3 by 2 3 by 2 মানে হৈছে 1.5 এতিয়া চোৱা PE by EQ ইকুৱেল হয় জানো PF by FR or নহয় they are not equal PE by EQ is not equal to PF by FR যেহেতু ইকুৱেল নহয় আমি কৈছিলো নহয় যদি সমান্তৰাল হ'ব লাগিছিলে EF যদি সমান্তৰাল হয় QR ৰ তেতিয়া হলে PE by EQ equal to PF by FR হ'ব লাগিব কিন্তু যেহেতু 1.3 আৰু 1.5 এই দুটা ইকুৱেল নহয় গতিকে EF আৰু QR সমান্তৰাল নহয়। ঠিক তেনেকে 2 নম্বৰ প্ৰশ্নটো PQR ত্ৰিভুজৰ PQৰ ওপৰত E বিন্দু আছে আৰু PR ৰ ওপৰত F বিন্দু আছে PE equal to 4 cm, EQ equal to 4.5 cm, PF equal to 8 cm আৰু FR equal to 9 cm আমি প্ৰথমতে PE by EQ উলিয়াম তাৰ পিছত PF by FR উলিয়াম যদি PE by EQ ইকুৱেল হয় PF by FR ৰ তেতিয়া হলে আমি ক'ব পাৰিম যে EF সমান্তৰাল QR তেতিয়া হলে আমি ঠিক তেনেকে কৰি লৈছো দিয়া আছে ত্ৰিভুজ PQR আৰু PQ আৰু PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু EF সমান্তৰাল QR হয়নে উল্লেখ কৰিব লাগে দিয়া আছে PE equal to 4 cm, QE equal to 4.5 cm, PF equal to 8 cm আৰু RF equal to 9 cm এতিয়া PE by EQ equal to 4 by 4.5 ইয়াৰ পৰা পইণ্টটো যদি উঠাই দিও তেতিয়া হলে ওপৰত 10 এটা পূৰণ হ'ব কটাকটি কৰিলে 8 by 9 থাকিব again PF by RF equal to 8 by 9 1 আৰু 2 পৰা আমি কি পাইছো যে PE by EQ 8 by 9 equal to PF by RF ইয়াৰ ভ্যালুটো 8 by 9 গতিকে EF সমান্তৰাল QR হ'ব। 3 নম্বৰটো তোমালোকে চেষ্টা কৰিবা